নমস্কাৰ অসমীয়া এক্সপ্ৰেছন চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ ইণ্ডিয়ান গভৰ্ণমেণ্টে ৰিচেণ্টলি কৈছে মাস্ক পিন্ধাৰ সময় আকৌ ঘূৰি আহিছে যেতিয়াই আপুনি ক্ৰাউডেড প্লেছত যায় মাস্ক নিশ্চয় পিন্ধিব প্ৰিকশ্যন ড'জেছ ক'ভিডৰ সেয়ো লগোৱা ষ্টাৰ্ট কৰি দিয়ক চাইনাত যি বৰ্তমান হৈ আছে সেয়া চিন্তা কৰিবলগীয়া আৰু চাইনাত যি চিটুৱেশ্যন হৈ আছে সেয়া যাতে তাতেই সীমিত হৈ থাকে আৰু দুনিয়াখনত যাতে বিয়পি নপৰে তাৰ ওপৰত গুৰুত্ব দিব লাগিব ইণ্ডিয়াৰ হেল্থ মিনিষ্টাৰে কৈছে ক'ভিড এতিয়ালৈ শেষ হোৱা নাই চাইনাত আমাৰ কম্পেৰিজনত ক'ভিডৰ চিটুৱেশ্যন বহুতেই বেয়া আনকি US আৰু ইউৰোপতকৈও চাইনাৰ চিটুৱেশ্যন বহুত বেয়া ইন টাৰ্মছ অফ ক'ভিড বৰ্তমান ইণ্ডিয়ান গভৰ্ণমেণ্টে এডভাইজৰীত কৈছে যে মাস্ক পিন্ধা ষ্টাৰ্ট কৰি দিয়ক এই কথা USতো কৈছে তাৰে হেল্থ এক্সপাৰ্টছে CDCয়ে যি তেওঁলোকৰ হেল্থৰ চৰকাৰী মন্ত্ৰালয় হয় তেওঁলোকে কৈছে যিবোৰে চিটিবোৰত থাকে ভিৰভাৰ থকা এৰিয়াত থাকে তেওঁলোকে আকৌ মাস্ক পিন্ধা ষ্টাৰ্ট কৰি দিয়ক উইণ্টাৰৰ যি 3 মান্থছ আহিব বহুত টাফ হ'ব একেৰাহে ক'ভিডৰ ৱেভছ আহিব কোৱা হৈছে চাইনাৰ 60% পপুলেশ্যনৰ ক'ভিড হ'ব চাইনাত ডিচেম্বৰ টু মাৰ্চ কণ্টিনিউৱাছলি ক'ভিডৰ ৱেভছ আহি থাকিব আৰু ধৰা হৈছে চাইনাত আহিবলগীয়া সময়ত 10 লাখ মানুহৰ মৃত্যু হ'ব ক'ভিডৰ বাবে আৰু এনেকুৱা হ'লে গোটেই দুনিয়াখনত ইয়াৰ ইম্পেক্ট পৰিব কাৰণ আমি সকলোৱেই কিবা নহয় কিবাকৈ এটাই আনটোৰ লগত কানেক্টেড হৈ আছোঁ চাইনাৰ যদি 60% লোকৰ ক'ভিড হয় তেন ধৰি লওক দুনিয়াখনৰ 10% লোকৰ ক'ভিড হ'বই এতিয়া নিশ্চয় ভাবিব আকৌ চাইনাৰ পৰা কাৰণ ক'ভিডৰ আৰম্ভণি আগতেও তাৰ পৰাই হৈছিল আৰু আকৌ সিহঁতৰ এইবোৰৰ বাবে প্ৰব্লেম ষ্টাৰ্ট হ'ব কিন্তু চাইনাত এনেকুৱা ব্লাণ্ডাৰ কেনেকৈ হ'ল তাত চৰকাৰেচোন বহুত ডিচিপ্লিন দেখাই পাব্লিকক বহুত কণ্ট্ৰল কৰি ৰাখে তাৰপিছতো চাইনাই ইমান ডাঙৰ ভুল কেনেকৈ কৰিলে যে বৰ্তমান US ইউৰোপৰ এক্সপাৰ্টছবোৰে কনফিডেণ্টলি কৈছে যে চাইনাত ইজিলি লাখ লাখ মানুহ মৰিব আৰু চাইনাৰ পৰা আকৌ এই ভাইৰাছ পৃথিৱীত বিয়পি পৰিব আৰু হাজাৰ হাজাৰ মানুহ মৰিব ইয়াৰ ৰিজন হ'ল চাইনাৰ যি ভেকচিন তাত বহুতো প্ৰব্লেমছ আছে তাৰে ভেকচিনে তেওঁলোকৰ পপুলেশ্যনক বচাই ৰাখিব পৰা নাই এণ্টনি ফচি নামৰ এজন ফেমাছ চাইণ্টিষ্ট আছে বহুত কণ্ট্ৰভাৰ্চি আছে তেওঁ জো বাইডেনৰ মেইন এডভাইজাৰ হয় COVID-19 পেণ্ডেমিকক লৈ তেওঁৰ এডভাইচ অনুসৰিয়ে লকডাউন কৰা হয় লকডাউন উঠোৱা হয় কি ভেকচিন ইউজ কৰিব লাগে সকলো ডিচিজনছ এণ্টনি ফচিয়ে লয় জো বাইডেনে জাষ্ট তাত ষ্টেম্প মাৰে তেওঁ কৈছে যে চাইনাৰ ভেকচিনৰ সেই ষ্টেণ্ডাৰ্ড নাই যিটো ৱেষ্টাৰ্ণ ভেকচিনৰ আছে তেওঁ কৈছে যে চাইনাৰ পপুলেশ্যনে কেতিয়াও প্ৰপাৰ ইমিউনিটি পোৱাই নাছিল তেওঁলোকক যি ভেকচিন দিয়া হৈছিল সেয়াই তেওঁলোকক নবচালে সেইবাবে ইমানবোৰ লকডাউন লগোৱাৰ পিছতো কোনো দেশে ইমান ছাফাৰ কৰা নাই যিমান চাইনাই কৰিছে ইমান ছেক্ৰিফাইচ কৰাৰ পিছতো 60% চাইনিজ লোকৰ ক'ভিড হ'ব আৰু সকলোতকৈ লোকচান ইন ফিউচাৰ চাইনাৰেই হ'ব ঘূৰি পাকি ব্লেম আহিব চাইনাৰ গভৰ্ণমেণ্টৰ শ্বি জিনপিঙৰ অকল চাইনাৰ মানুহকেই নহয় এই ভেকচিন পাকিস্তান আফ্ৰিকা নিচিনা কাণ্ট্ৰিটো এক্সপৰ্ট কৰিছে আৰু জানি আচৰিত হ'ব যিবোৰে মেক্সিমাম ভেকচিন লৈছিল চাইনাৰ পৰা তেওঁলোকে চাইনাৰ ভেকচিন ইউজে নকৰিলে পাকিস্তান আৰু আফ্ৰিকাৰ বহু ঠাইত চাইনিজ ভেকচিন এনেই পৰি থাকিল তেওঁলোকে পিছত বেলেগৰ পৰা WHOৰ পৰা যি ভেকচিন সেই আনি ইউজ কৰিছে চাইনাৰ 1.4 বিলিয়ন পপুলেশ্যন যদি প্ৰপাৰলি ভেকচিনেটেড নাথাকে প্ৰব্লেমটো আহিবই এতিয়া কুৱেশ্যন হ'ল চাইনাৰ ভেকচিন যদি ইমান ষ্ট্ৰং নহয় তেন বেলেগৰ পৰা লৈ ল'লে হ'ল ইণ্ডিয়াই ইমানবোৰ ভেকচিন এক্সপৰ্ট কৰিছে আমাৰতো ফ্ৰীটো ভেকচিন বেলেগক দিছে তাৰোপৰি USৰ লগতে বহুতো কাণ্ট্ৰিজ আছে যাৰ কোম্পানীবোৰে ভেকচিন এক্সপৰ্ট কৰি আছে এতিয়া আৰম্ভণিৰ নিচিনা ভেকচিনৰ ইমান অভাৱতো নাই কিন্তু ইয়াত কথা আহি পৰে শ্বি জিনপিঙৰ অহংকাৰৰ তেওঁৰ ইগ' তেওঁ বিচাৰে চাইনা এখন মেডিকেল ছুপাৰ পাৱাৰ কাণ্ট্ৰি হিচাপে জনাজাত হওক তেওঁ দেখাব বিচাৰে যে চাইনাই নিজে ভেকচিনছ বনাই পেণ্ডেমিক কণ্ট্ৰল কৰি ল'লে কিন্তু প্ৰব্লেমটো হ'লেই এই ভেকচিনে কাম দিয়া নাই কিন্তু তেওঁ একচেপ্ট কৰিব ৰেডি নহয় আৰু বেলেগৰ পৰা ভেকচিন ল'ব নিবিচাৰে কাৰণ ইমান ডাঙৰ এটা পপুলেশ্যনক ইমানবোৰ ভেকচিন দিয়াৰ পিছত যদি তেওঁ কয় যে আপোনালোকে আৰু 3-4টা ড'জ লগাব লাগিব আৰু এই ভেকচিনবোৰ আমি বাহিৰৰ পৰা আনিছোঁ তেন্তে শ্বি জিনপিঙৰ ইমেজ পাব্লিকে ক'ব আগৰ ভেকচিনবোৰ মানে কি এনেই লগাব দিছিল শ্বি জিনপিং এটা ট্ৰেপত ফাঁচি গৈছে ইমানবোৰ লকডাউনছ লগালে পাব্লিকক ইমান মজবুৰ কৰিলে যে পাব্লিকে গভৰ্ণমেণ্টৰ এগেইনষ্টত প্ৰটেষ্ট কৰা ষ্টাৰ্ট কৰি দিছে চাইনাৰ লাক বহুত বেয়া যে তেওঁলোকে এনেকুৱা এজন লিডাৰ পালে যিয়ে নিজৰ ইমেজ বচাবৰ বাবে গোটেই চাইনাখনক এনেকুৱা চিটুৱেশ্যনত পেলাই দিলে যদি ইণ্ডিয়াৰ ক্ষেত্ৰত কওঁ চাওক ইণ্ডিয়ান গভৰ্ণমেণ্টে এই ক্ষেত্ৰত কনফিডেণ্ট আছে যে যি ভেকচিনছ আমি ইউজ কৰিছোঁ ইণ্ডিয়াত ই আমাক ইমিউনিটি প্ৰভাইড কৰি আছে চ' চাইনাৰ নিচিনা চিটুৱেশ্যন ইয়াত হোৱা নাই হেল্থ মিনিষ্টাৰে কৈছে 90% ইণ্ডিয়াৰ এডাল্ট পপুলেশ্যন ফুল্লি ভেকচিনেটেড হয় এগেইনষ্ট COVID-19 তথাপি প্ৰিকশ্যন ড'জেছ লৈ ল'ব যদি কোনোবাই লোৱা নাই কাৰণ
এয়া বহুত ইম্পৰ্টেণ্ট হয় আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পৰা যি গাইডলাইনছ আহে ক'ভিডক লৈ তাক প্ৰপাৰলি ফ'ল' কৰিব। তাৰোপৰি এণ্টনি ফচিৰ মেইন কনচাৰ্ণ এইটো নহয় যে চাইনাৰ মানুহে ট্ৰেভেল কৰিলে সি বিয়পি পৰিব। মেইন ইছ্যু হ'ব তেওঁৰ হিচাপত চাইনাত যেতিয়া এটা হিউজ পপুলেশ্যনৰ ক'ভিড হ'ব তেতিয়া মিউটেশ্যন হোৱাৰ চান্স বহুত হাই হৈ যাব। কাৰণ ভাইৰাছ যেতিয়া মাল্টিপ্লাই হয় তাৰ মিউটেশ্যন অৰ্থাৎ সলনি হোৱাৰ চান্স বাঢ়ি যায়। যদি এনেকুৱা মিউটেশ্যন হয় যিয়ে বাকী ভেকচিনছবোৰক কাম নোহোৱা কৰি দিয়ে বা ইয়াক ভেদি যায়, বহুত ডাঙৰ এটা চিন্তাৰ বিষয় হৈ পৰিব। চ' ইয়াৰ ওপৰত বহুত ফ'কাছ কৰিব লাগিব। যদি ক'ভিড আকৌ স্প্ৰেড হৈ যায় ইকনমিক গ্ৰ'থ কমি যাব আৰু দুনিয়াখনৰ বহুত বেছি লছ হ'ব। গভৰ্ণমেণ্টৰ গাইডলাইনছ ফ'ল' কৰিব, পেনিক নকৰিব। যিবোৰে মাস্ক ইউজ কৰা বন্ধ কৰিছিল মাস্কবোৰ ইউজ কৰা ষ্টাৰ্ট কৰি দিয়ক। চ' আজিৰ কাৰণে এইখিনি। ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকন প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি দিব।